বৰ্তমান আমাৰ দৈনন্দিন জীৱন যাত্ৰাত এক প্ৰয়োজনীয় সামগ্ৰী হৈছে এখন বাহন। সেইখন লাগিলে এখন মটৰচাইকেলেই হওক অথবা এখন কাৰ গাড়ীয়ে হওক। নমস্কাৰ বন্ধুসকল, মই ভাস্কৰজ্যোতি হাজৰিকা আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল টেকনিকেল মায়ং। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ সমাজত অতিকে প্ৰচলিত ব্ৰেকসমূহৰ বিষয়ে আজি আমি আলোচনা কৰিম। সমাজত অধিক প্ৰচলিত ব্ৰেক হৈছে ড্ৰাম ব্ৰেক, যিসমূহ আমাৰ পুৰণা মডেলৰ যিসমূহ বাইক আছে, যিসমূহ বাহন আছে, সেইসমূহত ব্যৱহাৰ কৰা হয়। এই ব্ৰেকৰ পদ্ধতি সম্পৰ্কে আলোচনা কৰোঁ। ড্ৰাম ব্ৰেক ব্যৱহৃত গাড়ীবিলাকৰ চকাৰ ভিতৰ চৰাত এনেকুৱা দুচটা পাত থাকে। এই পাত দুচটা চকাটোৰ সৈতে সংযোগ হ'ব পৰা এক সুবিধা থাকে, এইটো হৈছে চকা। যেতিয়া আমি ব্ৰেক প্ৰয়োগ কৰোঁ তেতিয়া ব্ৰেক চিলিণ্ডাৰত এটা প্ৰেছাৰ হয়, তাৰ ফলস্বৰূপে ব্ৰেক চিলিণ্ডাৰত থকা এনেকুৱা দুটা পাতি বাহিৰলৈ ওলাই যায়, যাৰ ফলস্বৰূপে তাৰ সৈতে সংযোগ হৈ থকা এই ব্ৰেকৰ পাত দুচটা ঠেলা খাই যায় আৰু এই চকাৰ সৈতে সংযোগ হোৱা এই অংশ ঠেলা সৃষ্টি কৰে, যাৰ ফলস্বৰূপে ইয়াত এটা ঘৰ্ষণৰ সৃষ্টি হয় আৰু ফলস্বৰূপে গাড়ীখন ৰৈ যায়। ইয়াৰ পিছতে আহিলে আমাৰ ডিস্ক ব্ৰেক, যিসমূহ আমাৰ ভাৰতবৰ্ষত অথবা সমগ্ৰ পৃথিৱীত নতুনকৈ যিসমূহ বাইকৰ কোম্পানী আৱিৰ্ভাৱ হৈছে সেইসমূহে ব্যৱহাৰ কৰা এক টেকন'লজি হৈছে ডিস্ক ব্ৰেক টেকন'লজি। ডিস্ক ব্ৰেকে কেনেধৰণে কাম কৰে আমি তাক আলোচনা কৰোঁ। ডিস্ক ব্ৰেকৰ মূল কাৰ্য হয় অইলৰ জৰিয়তে। আপোনালোকে ডিস্ক ব্ৰেক থকা বাইকসমূহত দেখা পাব যে সোঁহাতৰ মুঠিটোৰ ওচৰত এটা টেমাৰ দৰে এটা বস্তু থাকে আৰু সেই অংশটোৰ ভিতৰত অইল দেখা পাব। সেই অইলখিনিয়েই ডিস্ক ব্ৰেক মৰাত কাম কৰে। যেতিয়া আমি সাধাৰণ অৰ্থত ব্ৰেক মাৰোঁ, অৰ্থাৎ ডিস্ক ব্ৰেক মাৰোঁ, তেতিয়া তাত থকা এই অইলখিনি ইয়ালৈ শ্বিফ্ট হয়, অৰ্থাৎ গুচি যায়, আৰু তাৰ ফলস্বৰূপে ইয়াত থকা এই পিষ্টনটোত ঠেলা মাৰে আৰু তাৰ ফলস্বৰূপে এই ডিস্ক ইয়াৰ সৈতে লাগি থকা এই ব্ৰেক প্লেট পিছতাই এই ডিস্কখনত চেপা মাৰে আৰু তাৰ ফলস্বৰূপে বাইকখন বা মটৰচাইকেলখন অথবা বাহনখন ৰৈ যায়। আপোনালোকৰ মনত প্ৰশ্ন হ'ব পাৰে যে ডিস্ক ব্ৰেক থকা বাইকসমূহত এনেদৰে ডিস্কখনত এই ফুটাসমূহ যে থাকে সেইসমূহৰ কাম কি? সেইসমূহে ব্ৰেক মৰাত কিবা সহায় কৰে নেকি? সঁচা অৰ্থত ক'বলৈ গ'লে এই ফুটাসমূহে ব্ৰেক মৰাত কোনো ধৰণৰ কাম নকৰে, কিন্তু এই ফুটাসমূহৰ মূল কাম হৈছে যিটো তাপ শক্তি, সেই তাপ শক্তিখিনি কমোৱা। যেতিয়া আমাৰ ইয়াত ব্ৰেক মৰা হয় সেই সময়ত ইমানেই তাপ উৎপন্ন হয় যে তাৰ ফলস্বৰূপে এই প্লেট ছটা গৰম হৈ যায়। গতিকে সেই গৰম হৈ যোৱা প্লেট ছটা ঠাণ্ডা কৰিবৰ কাৰণে এই প্লেটখন ঠাণ্ডা কৰে। এতিয়া আমি কথা পাতিম ABS অৰ্থাৎ এণ্টি-লক ব্ৰেকিং ছিষ্টেমৰ বিষয়ে। এণ্টি-লক ব্ৰেকিং ছিষ্টেম হৈছে এনে এক ব্ৰেকিং ছিষ্টেম যাৰ জৰিয়তে এখন বাহনক সুন্দৰ ৰূপত ৰখাব পৰা যায়, আৰু ই হৈছে এক নিৰাপদ ব্ৰেকিং ছিষ্টেম। আপোনালোকে আগতে দেখিছে যে যেতিয়া আমাৰ কোনো এখন বাহনত ব্ৰেক কম হয়, গৈ থকা বাহন ৰখাবলগীয়া হয়, তেতিয়া আমি সেই বাহনখনত পাম্প কৰাৰ দৰে ব্ৰেক মাৰোঁ। গতিকে আশা কৰোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো ভাল পালে। যদিহে আপোনালোকে এই ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কাষত থকা ঘণ্টা বুটামটো টিপিবলৈও নাপাহৰিব। ধন্যবাদ।